আসসালামু আলাইকুম ওয়াৰহমাতুল্লাহি ৱাবাৰাকাতুহ। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় সকলো ভালে আছে ইনশাআল্লাহ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। কোৰআন পাক শিকাৰ আজি 4 নম্বৰ ভিডিঅ', খণ্ড নম্বৰ 4, কায়দা নম্বৰ 2। আগৰ যি 3টা খণ্ড দিয়া হৈছে নিশ্চয় ইনশাআল্লাহ সকলোৱে চাই লৈছে, তাৰ পৰা শিকিব পাৰিছে। ইনশাআল্লাহ মোৰ কাৰণে দোৱা কৰিব যাতে আগন্তুক এনেধৰণৰ ভিডিঅ' আকৌ আপোনালোকৰ ওচৰত দি থাকিব পাৰোঁ কোৰআন মজিদ শিকাৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব, তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক আপোনালোকে সোনকালে সৰ্বপ্ৰথমে পাব ইনশাআল্লাহ। দেৰি নকৰি আজিৰ খণ্ডটো আৰম্ভ কৰোঁ। আজি কায়দা নম্বৰ 2। আজি পঢ়িম জেৰ। আখৰৰ তলত আছে এই চিহ্নটোৰ নাম জেৰ। আমি জেৰ লগাই আখৰবিলাক পঢ়িম আজি। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হামজা জের ই, বা জের বি, তা জের তি, সা জের সি, জিম জের জি, হা জের হি, খ জের খি, দাল জের দি, দাল জের দি, র জের রি, জা জের জি, সিন জের সি, শিন জের শি, صاد زر صي، ضاد زر ضي، طا زر طي، ظا زر ظي، عين زرعي، غين زرغي، فا زرفي، قاف زرقي، কাফ জেরকি, লাম জেরলি, মিম জেরমি, নুন জেরনি, ওয়াও জেরবি, হা জেরহি, ইয়া জেরই। মাহতৰম দোস্ত বুজুৰ্গ, বন্ধু বান্ধৱীসকল, এনেধৰণে আপোনালোকে চেষ্টা কৰিব। কিবা যদি খোকোজা থাকে, সুধিব লগা থাকে, ইনশাআল্লাহ কমেণ্ট কৰি সুধিব পাৰে। মই ইনশাআল্লাহ উত্তৰ দিবলৈ চেষ্টা কৰিম, উত্তৰ দিম ইনশাআল্লাহ। আৰু আকৌ কৈছোঁ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এই ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু মোৰ চেনেলত কিছুমান তিলাৱাত ভিডিঅ' দিয়া আছে, চাব ইনশাআল্লাহ চেনেলটোৰ ভিডিঅ'কেইটা। আজিলৈ ইমানেই, এৰিছোঁ বন্ধু বান্ধৱীসকল। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।